Salah ঘৰকৈ যাওঁ ৰ পাপু আর কথা আছিলে পাপুক মই অলপ আগতে মই ফোন কৰিছিলোঁ কিয় নাই কি কই ফোনত ই 5 মিনিট আহি আছো বুলি এনেকৈ কৈছে 5 মিনিটত যাই আছো সি এক নম্বৰ ধুত্ত মই সি শিখৰ কোনো দিন কিনি নাখায় আহি পেলাই মোক খুজবু চাবি লাগে সি এনেকুৱা চলি সেনেই মানুহ সি এই যে গুৱাহাটীৰ পৰা আহি কালি মোৰ পৰা লৈছে শিখৰ এক পেকেট লৈ পেলাই নিদিলে আসি পাই ভালটো খুলছি নেকি ভাই আছিয়া ব এই তোৰে কথা পাতিছিলো ভাল বেয়াই দে আছো দে কালি খাল হিচপে গৈছিলো ডাঙৰ ফুল এটা পাইছো তহঁতৰ খালটো নে কি নহয় এই নদী পিছফালে এই পবন কাষৰ কাষত এইয়া 350 টকা পালো কেংকে মাছটো বিকলো কি বেছিলি শোল ইমান ডাঙৰ শোল ৰাতি আহিবা মাইনা এটা আনি যাবি নেকি আহিবা দিছো সেইকাৰণে পতাটো লৈ দে মই আনিম অলপ দি চিকন নাই আমি খাব দিছো নাই চিকন নাই মিঞ্চুটো 10 টাকা লৈ শিখৰ এক পেকেট তই নিজে কোনবাৰে কিনি আছা 10 টকা কিমান দিলো হিমেন দেখাতে কেমবা দেখি তা কেনেই লাগে বা গা দিছ না ভাই শিখৰ এক পেকেট আজি পাই নাপা কিন্তু আজি লাষ্ট ওলা মানে কিন্তু ওলা পাই পাবি না ওলা মানে দিম ইলা এই নাম এই 10 টাকা লয় মিঞ্চু দোকানত দে হ'ব দি নাই আজি লাষ্ট বাদ দিলো তই মোক 10 টাকা দিবি যাওতে 10 টাকা দিবা লাগব আৰু ঐ তই এটা কথা শুনছা নাই আমাৰ গাঁও ভাল পিছে কি ক ঐ বট কডুকা পিছে কোনে কৈছে মই দেখাই নাই ঐ কটো লৈ গে তো পাপু হয় কাৰণে এটা চাব লাগিব এক আপি দিব কোনবাই কে দেখা যে কেনে দেখি যাইছো তাক কেনে দেখি যাইছো আকো নহয় তই পাবি পাবি ভাই মাৰিছে ই মন মাৰিছে অলপ জাগা দিয়ে কি তোৰ মন মাৰিছা কিয়া এই মন মাৰিছে কিয়া বা মানে ভাই কি কম আৰু বহুত টেনচন দে আৰু চাদা হবি নেকি চাদা কেম্বা কৰিছিলো কথাটো কৈছো না ভাঙি ভাজি কি হৈছে তাৰমানে গুৱাহাটীৰ পৰা ল'ৰা এজন আছিল কোন ল'ৰাই কথাটো কৈ ল'ব কোন ল'ৰা গুৱাহাটীৰ কে আহিব আছে এজন তহঁতে দেখা নাই মানে মোৰ গাৰ্লফ্ৰেণ্ডটোক মানে সি অলপমান সেই কৰি আছে তাৰ গাৰ্লফ্ৰেণ্ড কিবা নাম আছিল এই পূজা ন আমাৰ গাঁৱৰ পূজা তই লাইন মাৰিছিলি সি তাৰমানে মানে সি হেৰি কৰি লৈছে আৰু কি কৰা যায় এতিয়া তাকে চিন্তা কৰিব চিন পাই নেকি তই চলটো ল'ৰাটোক চিন পাওঁ মই আহি থাকে মাজে আহি থাকে ইয়াতে আজি কি বাৰ আজি বুধবাৰ নেকি আজি বন্ধু আছে দেখোন বন্ধু আছে আজি কিন্তু যাব বুলি কৈছে এজন ল'ৰা কৈছে দে ফুৰিব গৈছে তাতে বোলে লগ ধুচি দেখা পাইছে নদী পাৰত নদী পাৰত আহিব নেকি আহিবা লাগে এতিয়া এনেকুৱা টাইমতে আহি মই যিকেইদিন দেখছো কি এনেকুৱা টাইমতে দেখছো তই ভাই কো আমি কি কৰিব লাগে আমি কি সহায় কৰিম কো সহায় মানে আৰু তাক এতিয়া মাৰিব লাগিছিল মই তাকে চিন্তা কৰি আছো মাৰো বুলি মাৰিব নোৱাৰা মানুহ তাক দম দি চাওঁ ফাৰ্ষ্ট নেকি তাৰপিছত সি যদি বুজি নাপায় তাৰপিছত ব্যৱস্থা বেলেগ ল'ম মইতো মাৰাত ঠাণ্ডা পাই আছো শুন মাৰি পেলাই জেলত যাব নালাগে তাক দম দি চাওঁ ফাৰ্ষ্ট গুৱাহাটী চলি হয় আমিতো বিহেৰি চাদা বিস্ত্ৰী পেলাই গুৱাহাটীত যাব লাগে বুজি পাইছ না তহঁতে জানা কি কৰিলে ভাল হয় সি যদি আজি আহে তাক এটা ৰখি পেলাই দম দিম বুজি পাইছা তাকেতো আহে না নাহিবা আকৌ চাব লাগিব এতিয়া টাইম চাইছো তাই আহিব টাইম হৈছে পাই তাৰ দেৰি কৰিছি নহয় সেই না ল'ৰাৰ বাইক তই কি যাওঁতে দেখা পাইছি আন দেখা পাইছো মই দেখা নাই তই মোক আগতে কিয় ফোন নকৰিলি মই মানে সেনেকুৱা কৰিব হেৰিয়ে নহ'ল এই জলধনটোক মই ই ফোন মাৰি মাতি লৈছি মই কোৱা দেখি 5টা বাজিল এতিয়া 5টা বাজি আহিবা টাইম হৈছে দৌৰি লৈ আহিছে না তই চায়া আইছি পাই যাহি তই চায়া ভাই আসি এইজন আহিবে দি এখন
ইয়েনে পূজা কোন হবে তো গার্লফ্রেন্ড গার্লফ্রেন্ড আমার গাঁৱৰ পূজা তোৰ গার্লফ্রেন্ড এই তোক চিনি নাপাও পারবেন কি হবে তুমি এই কোন কোশ্চেন বেশি দম না কি না এই গাড়ি সাথ পূজা যি তো ভাল পাৱা তো কিমান দিনৰ পৰা ভাল পাৱা ই মৰি গেছি কি কিমান মই পঢ়িয়া না তাক মৰি পঢ়িয়া পূজা মোক ভাল পায় ইটা প্ৰমাণ কৰিম হা হা ৰ তই 2 বছৰ ক'ত দিছলি আমি তো আগদিনো গাঁৱত দেখা নাই তোক বডি তো পূজাক বাদ দিবি না এটা এই ৰ কি কথা লেভেল দিছ নেকি বে লেভেল দিছ নেকি তো লেভেল দিছ আমাৰ গুৱাহাটীত যাবি কি মোৰ গুৱাহাটী লেভেল ই কি এই কি জানা না লাঠি কি লাগে টাকা না ৰ তোক কি কৰিবি বে কি কৰিবি ভাল লাগছি চশমা মোবাইল চোবাইল আছে দিলো মোবাইল চোবাইল চুরি দি থৈ যাও দেই যাও এই ভাই তাক মাৰি পেলাং গেছিল তাক মাৰি পেলাই আমি এতিয়া ফাঁচিম এই শুন কি মৰিছে না চিনা নাই মই তাক চাবাই নহ'লো মই চাচ্ছো মই কলেজ মৰি গৈছে তো মাৰি ফেলছা এতিয়া আকৌ কৰিব নালাগে তাক আমি বগৰি দিম বম বুটত তেল দিম ঐ নাও ডুব মানুহ ব্ৰেক মান বুলি ভাল কৈছো তাত বাৰে বেলেগ না কিটো কৰিম ঐ যাবা তাক ভাই ঐ ৰঘু ঐ এইটো মোক লাগব তাৰ ই ভাই মই তো বুজি পোৱা নাই ঐ এইটো মোৰ সপুৰা আমি ফাঁচি যাব পাৰো ঐ এইটো মোৰেই এই মোক আমি লাগব তো ঘৰতে পিন্ধি থাকি সেইটো নালাগে মোকে দি মই ল'ম দেই হয় নেকি ঠিক আছে আমি পেলাই দিছো তাক পেল দিম হাই ফ্ৰেণ্ডছ আমাৰ এই তামাম ফানি বয় চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এই পূজা নামৰ ছোৱালীটো আমাৰ মাজতে আছে এইজন পূজা আৰু এই পূজা নামৰ ছোৱালীজনী আমি আজি ভিডিঅ' বনালোঁ আমাৰ লগৰে হয় এই লগৰ ভিডিঅ'টো মানে তাৰ কাৰণে ডেডিকেট কৰা হৈছে তাৰ মানে গাৰ্লফ্ৰেণ্ডটো বেলেগৰ লগত গৈছে সেইটো কাৰণে আমি এইটো ভিডিঅ' বনাব লগা হ'ল